আজিৰ দিনত বিটিচিত বিজেপি কিং মেকাৰ নহয়। আজিৰ দিনত বিটিচিত বিজেপি হ'ল গড ফাদাৰ। কোনোবা বেয়া পাব পাৰে, কোনোবা ভাল পাব পাৰে, এইটো একদম সঁচা কথা। যদি বিজেপিয়ে ইলেকশ্যনটো জিকিবৰ কাৰণেহে তেওঁলোকে কণ্টেষ্ট কৰিছে, তেতিয়াহ'লে ওদালগুৰিত 10খনৰ 10খন চিট বিজেপিয়ে জিকিব বুলি কৈছে, বাক্সাৰ 10খনৰ 10খন চিট বিজেপিয়ে জিকিব বুলি কৈছে, তো 20খনটো হৈয়ে গ'ল। আৰু ফকিৰাগ্ৰামত অলৰেডি তেওঁলোকৰ এজন ইএম আছেই, আমাৰ কোকৰাঝাৰৰ অৰূপ কুমাৰ দে। তো 21খনটো এনেকৈ হৈ যায়, আৰু কোকৰাঝাৰ চিৰাঙতো তেওঁলোকৰ চিট জিকিবই বিজেপিয়ে। তাৰ পাছতো কিয় ক'ব পৰা নাই যে বিজেপিয়ে বিটিচিত চৰকাৰ গঠন কৰিব বুলি? প্ৰমোদ বড়ো কি ডাকু নে গুণ্ডা নে কি, যে বিটিচিত যদি UPPLৰ চৰকাৰ আকৌ 2025 চনত নাহে, তেতিয়াহ'লে আকৌ অশান্তি হ'ব? হাগ্ৰামাইতো অশান্তি কৰিব নোৱাৰে। মই হাগ্ৰামাৰ হৈ কথাটো কোৱা নাই, কিন্তু 2020ত অলৰেডি হাগ্ৰামা পাৱাৰত অহা নাই। 2020ৰ পৰা 2025 হ'ল, 5 বছৰ দেখিলে মানুহে যে হাগ্ৰামা পাৱাৰত নাই। হাগ্ৰামা মহিলাৰী পাৱাৰত নথকা স্বত্তেও, হাগ্ৰামা মহিলাৰী চিফ নোহোৱা স্বত্তেও এতিয়ালৈকেতো বিটিচিত কোনো অশান্তি হোৱা নাই। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ ৰাজনীতিত ষ্ট্ৰাইক ৰেট ইমান ভাল, ক'ব গ'লে 100খন চিটত খেলিলে 70-80খন চিটত তেওঁ জিকিয়ে যায় সদায় তেওঁৰ নেতৃত্বত। তৎসত্বেও প্ৰায় 30টা চিটত বিটিচিত অৱতীৰ্ণ হ'ব বুলি কোৱাৰ পিছতো, বিটিচিৰ 30টা সমষ্টিত কণ্টেষ্ট কৰিব কোৱাৰ পিছতো কি কাৰণে আজি বিজেপি ক'ব পৰা নাই জানেনে, যে তেওঁলোকৰে চৰকাৰ গঠন কৰা হ'ব বুলি? বিজেপিৰ লগত টকা আছে, বিজেপিৰ লগত পইচা আছে, বিজেপিৰ পাৱাৰ আছে, অসমত তেওঁলোকৰ চৰকাৰ আছে, কেন্দ্ৰত দিল্লীত তেওঁলোকৰ চৰকাৰ আছে, তৎসত্বেও কিয় ক'ব পৰা নাই জানে? কাৰণ এই শান্তি শান্তি বুলি কৈ থকা, পিচ পিচ বুলি কৈ থকা শান্তিৰ বেপাৰী, শান্তিৰ নামত বেপাৰ কৰা প্ৰমোদ বড়োই দিল্লীত গৈ বাৰম্বাৰ ব্লেকমেইলৰ ৰাজনীতি কৰি আছে, যে যদি বিটিচিত তেওঁলোকৰ আকৌ চৰকাৰ নাহে 2025 চনত, তেতিয়াহ'লে তেওঁলোকে আকৌ অশান্তি কৰিব। এই কথাত প্ৰমোদ বড়ো ডাঙৰীয়াই স্পষ্টীকৰণ দিয়ক, কাৰণ তেওঁলোকৰ মানুহবিলাকে কি কাৰণে বাৰম্বাৰ কৈ থাকে যে যদি UPPL দল বিটিচিত আৰু পাৱাৰত নাহে, তেতিয়াহ'লে আকৌ অশান্তি হ'ব বুলি। হাগ্ৰামাটো 5 বছৰৰ কাৰণে পাৱাৰত নাছিল, বিজেপিৰটো 5 বছৰৰ কাৰণে চিফ বিটিচিত নাছিল, তেওঁলোকেতো কোনো অশান্তি কৰা নাই, অশান্তি হোৱাও আমি দেখা নাই। তেতিয়াহ'লে আকৌ যদি UPPL পাৱাৰত নাহে, তেতিয়াহ'লে কি কাৰণে অশান্তি হ'ব? তেওঁ এইটো কাৰণটো বুজাই দিয়ক। আছাম পুলিচ, অসমৰ গৃহ বিভাগটো প্ৰমোদ বড়োৰ লগত নাছিল, তেতিয়াহ'লে তেওঁ কেনেকৈ ক'ব পাৰে যে তেওঁ থাকাতেহে শান্তি হৈছে আৰু তেওঁ নাথাকিলে অশান্তি হ'ব? এইটো স্পষ্ট কৰি দিলে হ'ল।